Hey guys, নমস্কাৰ কি খবৰ আশা কৰোঁ সকলোৱে ভাল আছে আৰু মোৰ ভাল নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ গাইছ আজি ভিডিঅ'টো বনাই দিলোঁ ৰাতিপুৱাই মানে মৰ্ণিং আৰু আজি ভিডিঅ'টো মানে বনালোঁ মানে কাৰণ মানে একো নহয় এইকেইদিন মানে ডেইলি ব্লগ দি আছোঁ যে মানে ডেইলি ব্লগ দিবলৈ মই ট্ৰাই কৰি আছোঁ আৰু সদায় ট্ৰাই কৰি যাম আৰু আপোনালোকৰ ছাপোৰ্ট লাগিব সদায় ছাপোৰ্ট কৰি যাব আৰু যোনে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড কাষত থকা বেল আইকন টিপি দিব তেতিয়া ভিডিঅ'বোৰ আপোনালোকক অৱশ্যই কৰিব তো গাইছ মানে কালি মই ভিডিঅ' এটা দিছিলোঁ ব্লগ চাইছে যদি প্লিজ চাই ল'বগৈ মই এইটো চেনেলতে চাই ল'বগৈ আৰু খুব ধুনীয়াকৈ মানে ভণ্টি এজনে নাচিছে মানে শ্বৰ্ট ভিডিঅ' দিছিলোঁ মানে শ্বৰ্ট ভিডিঅ' মানে মোৰ ইউটিউবতে শ্বৰ্ট ভিডিঅ' মানে শ্বৰ্টকৈ দিছোঁ আৰু যদি নাচকে চাই ল'বগৈ ভণ্টিজনীৰ কাৰণে মানে বহুত ধুনীয়াকৈ নাচিছে মানে ভণ্টিজনীৰ কাৰণে প্লিজ এটা লাইক কৰিব এটা কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব আৰু বহুত ধুনীয়াকৈ নাচিছে মানে তাকে আৰু এনেকুৱা ভাল কণ্টেণ্ট মোৰ মনত চলি আছে আৰু এনেকুৱা ভাল কণ্টেণ্ট মই আনিবলৈ চেষ্টা কৰি যাম আৰু চেষ্টা কৰি আছোঁ তাকে আৰু আজি ভিডিঅ'টো মানে এনেকৈ বনাবলৈ চেষ্টা কৰিলোঁ আজি আপুনি যাম মানে দিব পিনি অলপ ওলাই যাম মানে আৰু যদি সেই ভিডিঅ'টো নাচাই প্লিজ চাই ল'ব দেই শ্বৰ্ট ভিডিঅ'টো ভণ্টিজনীৰ কাৰণে মানে ভণ্টিজনী খুব ধুনীয়াকৈ আহিছে সেইটোৱে মানে ভাল লাগিছে আৰু চাই ল'বগৈ যদি নাচা আৰু মানে কিনো ক'ম আজি চাগে দেৰি নগৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ব্লগ ভিডিঅ'টো সদায় চাই থাকক সেই গাইছ আজি হেনো ৰিজাল্ট দিব মেট্ৰিকৰ SLC যোনে এক্সাম দিছে আজি হেনো ৰিজাল্ট দিব হেনো হঠাৎ শুনিলোঁ ৰিজাল্টটো আমাৰ যে কি জানো হঠাৎ ৰিজাল্টটো মানে হেৰি বুলি মানে ঘপককৈ দি দিয়ে ৰিজাল্ট আজি দিয়া কথা আছে 10টা 10:30 মানে আজি দিয়া কথা আছে ৰিজাল্ট কি হয় এতিয়া 10:30 বাজিব হ'ল চাগে বেছি সময় নাই আজি ৰিজাল্ট দিয়া কথা আছে কি হয় আজি চবৰে মানে মাথা গৰম হৈ গৈছে চবৰে ষ্টেটাছ পাইছোঁ ষ্টেটাছ ইমজি দিছে দুখ পোৱা ইমজি দিছে চবৰে মানে ষ্টেটাছ মানে আজি মানে সঁচাকৈ ৰিজাল্ট দিব নে দিয়া নিদিলে আমাৰ কিন্তু হঠাৎ আমাৰ কথা ক'ব নাই দিওঁ আমি যোৱাবাৰ যেতিয়া এক্সাম দিছিলোঁ তেতিয়া হঠাৎ ঘপককৈ দিছে ৰিজাল্টটো এইবাৰো সেনেকুৱা হ'ব জানিছে এইবোৰ লগৰবোৰ মানে পাগল হৈছে মানে এইবোৰ আমাৰ গাঁৱত আছে আমাৰ গাঁৱত অকল এটাহে আছে মানে সেইটো মানে ৰখাই গৈছে আজি ৰিজাল্ট দিব বুলি কিনো হ'ব আৰু ৰিজাল্ট কি হয় আজি দেখাম আজি ভিডিঅ'টো মানে বনাই ভাল লাগিব যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিব মই গম পোৱা নাছিলোঁ সঁচাকৈ গম পোৱা নাছিলোঁ আজি ৰিজাল্ট দিব বুলি আজি মানে ব্লগটো ধামাকা হ'ব যেতিয়া আজি মেট্ৰিকৰ ওপৰত আজি বা আৰু ষ্টেটাছ পাইছোঁ এইবোৰ ষ্টেটাছ লগাইছে এইবোৰ ষ্টৰি লগাইছে পলাইছোঁ বুলি ক'বলৈ কিনো হ'ব আৰু ৰিজাল্ট ঘপককৈ কথা দি দিছে আৰু কি হ'ব আৰু এতিয়া চাই ভিডিঅ'টো চাই থাকক মজাকৈ আজি ধামাকা হ'ব চেষ্টা কৰিব যিহেতু মেট্ৰিকৰ ৰিজাল্টো দিব মানে মজা দিছে আৰু চাই থাকক ভিডিঅ'টো সকলো Hey guys, এতিয়া ফাইনেলি মেট্ৰিকৰ ৰিজাল্ট দিলে আশা কৰোঁ সকলোৱে ভালে হৈছে আমাৰ গাঁৱত এটা দিছিলে মানে মেট্ৰিকৰ ভালে হৈছে বুলি কৈছে খবৰ ল'ব যোৱাই নাই খবৰ ল'ব যামহে এতিয়া আৰু যোনে দিছে সকলোৰে ভাল হৈছে বুলি আশা থাকিল আৰু মানে কমেণ্ট নকৰিব আৰু যোনে মোৰ ষ্টুডেণ্ট চাই আছে মানে যোনে এতিয়া ফাইনেল এক্সাম দিছিলে মেট্ৰিকৰ চাই আছে যোনে কমেণ্ট কৰিব তাকে আৰু যাম এতিয়া ওলাই যাম মানে আজি দিবলৈ যোৱা কথা আছে কি হয়নো যাওঁ চাই ল'ম তাকে মই মানে খবৰ ল'ব যাম মেট্ৰিকৰ আজি পাৰ্টি চাৰ্টি দিব চাগে আমিতো পাৰ্টি খোৱাই আৰু কিনো ক'ম আৰু আমাৰ এতিয়া এক্সাম ৰিজাল্ট দিব আৰু মে'ত দিব চাগে মে'ত দিয়া নে সেয়ে দিয়ে গম নাপাওঁ হেৰি নহয় ন মেট্ৰিকৰ লিখা নহয় ন মেট্ৰিকত ঘপককৈ দিলাম আমাৰ এইটো মানে যোৱাবাৰ মানে যেনেকৈ ঘপককৈ দি দিলে হঠাৎ এইবাৰ হঠাৎ মানে দিয়া লিখা হৈছে মানে আৰু হায়াৰ ছেকেণ্ডেৰীখিনিও ৰিজাল্ট দিব কেতিয়া এইটো গম নাপাম আৰু এই আমাৰো ৰিজাল্ট দিব মানে মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এক্সাম দিছোঁ মই এবাৰ কেনেকুৱা হয়নো এক্সামটো এতিয়া ভালে হয় নে বেয়া হয় নে পাছৰ কথা আৰু তাকে আৰু কিনো ক'ম ব'লক আৰু ভিডিঅ'টো শেষত চাই থাকক মজাকৈ সেই ৰাইজ এতিয়া মজাকৈ পাৰ্টি খাই আহিলোঁ ৰিজাল্টৰ পাৰ্টিৰ মাজে মজাকৈ আজি আমাৰ গাঁৱত অকল এটাই দিছিলে মানে ৰিজাল্ট তাকে খাই আহিলোঁ আজি মজাকৈ তাত মানে ব্লগটো বনাম বুলি ভাবিছোঁ মানে ইয়াত ব্লগ নবনালোঁ মানে কেলৈ জানে নাই মানে তাত মাহলটো ঠিক হৈ থাকে মানুহবোৰৰ মানে আজি যিহেতু মানে মন চন বেয়া থাকি থাকে সেই মানে ব্লগ নবনালোঁ যি কি নহওক আজি ভিডিঅ'টো বনাবলৈ মানে বনালোঁ আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে এণ্ড কৰিছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পাম তেনেকৈ ঠিকে ভালকৈ দিব এণ্ড ময়ো আশা কৰোঁ নতুন ভিডিঅ' জল্দি আহক আৰু ভিডিঅ'টো শেষ কৰাৰ আগত মানে এইপিনে আমাৰ ভিউটো চেক কৰক আমাৰ গাঁৱৰ ভিলেজ ভিউটো চেক কৰক এবাৰ এইটো চেক কৰক
ভিলেজ ইমান ধুনীয়া বিলঙনিখিনি কিমান চাৰিয়া লাগিছে ন বিলঙনি কিবা কিমান খাটলা লাগিছে তাকে আৰু ব্লগটো বনালোঁ আজি মানে মজাকৈ ব্লগ এটা আপলোড হৈ আছে এইপিনে প্ৰচেছিং হৈ আছে মজাকৈ ব্লগ এটা আপলোড হৈ আছে আজি চাবগৈ পিনে চাবগৈ তেনেহ'লে বাই বাই আৰু গুড নাইট বাই বাই